মহিলাসকলৰ বাবে ভাল খবৰ। লাখপতি মহিলা ওলাইছে। আপুনিও হ'ব বিচাৰে নেকি লাখপতি? চিন্তা নকৰিব, আপোনালৈও আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একোখনকৈ পত্ৰ। ইতিমধ্যে পূব যোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ ভোগদৈ পঞ্চমী মহিলা সংগঠনলৈ আহি গ'ল ৭৭গৰাকী বাইদেউলৈ পত্ৰ। দেওবাৰে নকছাৰী আদৰ্শ মহিলা সমিতিৰ প্ৰেক্ষাগৃহত বিতৰণ কৰা হয় লাখপতি বাইদেউসকলৰ প্ৰমাণপত্ৰ। ২০০গৰাকী বিশেষ মহিলাৰ মাজৰ পৰা ৭৭গৰাকী বাছনি কৰি এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে ভোগদৈ পঞ্চমী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী জ্যোৎস্না হাজৰিকা, ইলা গগৈ, হেমপ্ৰভা গগৈ, মামণি গগৈ, অঞ্জু বৰা, দেৱযানী গগৈ, শিখামণি বৰুৱা, মৃদুলা বৰা আদিসকল। লাখপতি প্ৰমাণপত্ৰ লাভ কৰি মহিলাসকলক আনন্দিত হোৱা দেখা যায়। আৰু ইমান তেওঁক আগলৈ নিব বিচাৰে। এবিধ আছে নহয়, ১০০টা নেমু বুলি চেংচন কৰি দিলে। আমাৰ লগত উপস্থিত হৈছে সূৰ্য দাস ডাঙৰীয়া। আমাৰ ৰিপৰ্টে আমি আমাৰ ইয়ালৈ অহাৰ বাবে আমি আৰু সেই শক্তি বাইদেউসকলক সৰ্বপ্ৰথমে মই আপোনালোকৰ আগত চিনাকি কৰিব বিচাৰিছোঁ। যিসকল উপস্থিত নাই তেখেতসকল হয়তো আহিব পাৰে বা শিশুসকলৰ আজি অসুবিধাৰ আপোনালোকক আমি নিজৰ চিনাকি বেছিভাগেই ২ লাখৰ ওপৰত দাদা কেতিয়া বনাব? ইমান এটা সুন্দৰ মুহূৰ্ত, ইমান এটা গৰম পেটা দিন আজি আপোনালোকক সম্বৰ্ধনা জনাব লগা হিচাপে আমি ইয়াত কৰিছোঁ। ময়ো এবাৰ দেখিছোঁ, নিজৰ মনটো ভাল লাগিছে। কিন্তু বাগান এৰিয়াৰ পৰা আহিছে, বাগান এৰিয়াৰ গোটবিলাকো আজিকালি খুব মানে সক্ৰিয় হৈ পৰিছে। তেওঁলোক একদম আমাৰ বাগানেও আছে, বিশেষকৈ কঁঠালগুৰি পঞ্চায়তৰে বহুত মানে হেৰি হৈ আছিলে, নিষ্ক্ৰিয় হৈ আছিলে। যিবিলাক মানে খবৰ নহ'লে প্ৰায় আগতে আৰম্ভ কৰে। আপোনালোকক অকণমান হ'লেও সাহস দিছে, কিয় সাহস দিলাইছে? তেখেতে এখন আদালত অধিষ্ঠিত হৈ থকা এগৰাকী ব্যক্তি, গাঁও পঞ্চায়তৰ ১৫নং নকছাৰী গাঁও পঞ্চায়তৰ এগৰাকী সভানেত্ৰী বাইদেউ। সভানেত্ৰী বাইদেউ বুলি আমাৰ সাধাৰণতে আমাৰ যিখিনি কৰণীয় সেই কামখিনি কৰি যাব লাগিব। পিছত মই দুই এটা কথা পাতিবলৈ মই আনক নামাতো, তেওঁকে মাতো। ডাঙৰ ফাৰ্ম আছে, বাইদেউ আহিব। সফল মহিলা দীপাঞ্জলি বাইদেউ নাই নেকি? ৰিমকা ঘোষ বাইদেউহঁত ১৫ নম্বৰ এক লাইন কৈ দিব। ঋতুমণি বালিকা বৰা বাইদেউ, দেৱযানী বাইদেউ, ডাঙৰীয়া প্ৰাঞ্জু বাইদেউ, আকৌ শিখা বাইদেউ।
লাখপতি বা কৰড়পতি কৰাৰ এটা সপোন আছিল আৰু সেই সপোন সভাই সমিতিয়ে তেওঁ ব্যক্ত কৰিছিল। আজি কাৰ্যত আমি প্ৰমাণ পাইছোঁ অসম গ্ৰামীণ জীৱিকা অভিযান পৰিচালনা শাখাৰ যোগেদি আমাৰ ভুক্ত পঞ্চমী মণ্ডল পৰ্যায়ৰ সংগঠনৰ তৰফৰ পৰা গ্ৰামাঞ্চলৰ যিসকল দৰিদ্ৰ মহিলা, সেই মহিলাসকলক বিভিন্ন শিতানত চৰকাৰীভাৱে যিখিনি ঋণ প্ৰদান কৰিছে বা সুবিধা প্ৰদান কৰিছে, সেই সুবিধা অনুযায়ী তেখেতসকলে নিজে স্বাৱলম্বী হোৱাৰ লগতে প্ৰত্যেকগৰাকী মহিলাক আদৰ্শেৰে অনুপ্ৰাণিত কৰিব পৰাকৈ একোগৰাকী প্ৰতিষ্ঠিত মহিলা হিচাপে নিজকে বা সমাজত প্ৰতিষ্ঠিত মহিলা হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে। আৰু যিসকল 77গৰাকী মহিলাক আজি ইয়ালৈ আমাৰ নিৰ্বাচিত কৰি অনা হৈছে, সেইসকলক আমাৰ সখী বাইদেউসকলৰ দ্বাৰা বিভিন্ন শিতানত তেওঁলোকৰ কৰ্মদক্ষতা অনুযায়ী তেখেতসকলক চিনাক্তকৰণ কৰা হৈছে আৰু তেখেতসকলক আজি এই সন্মান প্ৰদান কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ মণ্ডল পৰ্যায়ৰ সংগঠনৰ তৰফৰ পৰা। এই ক্ষেত্ৰত আমাৰ অসম গ্ৰামীণ জীৱিকা অভিযান পৰিচালনা শাখাৰ সমূহ কৰ্মকৰ্তা আৰু বিষয়ববীয়াসকলকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব, যিহেতু তেখেতসকলৰ নীতি নিৰ্দেশনা অনুসৰি আমাৰ বিভিন্ন শিতানৰ বিভাগীয় সখী বাইদেউসকলে বিভিন্ন শিতানত কামবোৰ কৰি আছে। মহিলাসকলৰ প্ৰত্যেকটো বিভাগৰ উন্নতিৰ কল্পে তেওঁলোকে দিহা পৰামৰ্শ আগবঢ়াই আছে আৰু তেখেতসকলৰ এই দিহা পৰামৰ্শ অনুসৰি বা বেংকৰ ঋণ আৰু চৰকাৰী ঋণ যিখিনি সদ্ব্যৱহাৰ কৰিব লাগে, যিখিনি কাম তেওঁলোকে সঠিক সময়ত সঠিকভাৱে কৰিব লাগে, এই ক্ষেত্ৰত তেওঁলোকে মনিটৰ কৰিছে, পৰ্যালোচনা কৰি আছে আৰু সেই মৰ্মে আজি তেওঁলোকক নিৰ্বাচিত কৰি অনা হৈছে আৰু আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ তৰফৰ পৰা তেখেতসকলক একোগৰাকী আমি লাখপতি বাইদেউ হিচাপে এই সন্মান প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ।